guys and welcome back to my YouTube channel again. So friends, আজি মই আছো আৰু ভিডিঅ'টো ক'ৰ পৰা আৰম্ভ কৰিছোঁ আপোনালোকক কৈ আছোঁ। মই আছোঁ বৰ্তমান বাহিৰৰ ভিউজটো চাওক আপোনালোকে প্ৰথমতে ইমান কলা কলা দেখিছে বাপৰে। ক'ত আছোঁ কওকচোন। মই আছোঁ বৰ্তমান মুম্বাই। এনে কৈছে মুম্বাইত নাই, মই গুৱাহাটীতে আছোঁ, আৰ্য হস্পিটেলত আছোঁ। মানে ফাদাৰৰ ট্ৰিটমেণ্ট চলি আছে ন, তো সেইটো কাৰণে আহিছোঁ ইয়াতে আৰু বৰ্তমান ৰখি আছোঁ। তাৰমানে ইয়াতে মানে বেলকনি এটা আছে, খুব ধুনীয়া বেলকনি, তো ইয়াতে ৰখি কিনে চাই আছোঁ অকণমান। খুব ধুনীয়া ভিউজ, একদম গোটেই গুৱাহাটীখন দেখা পায়। আৰু এনেকৈ ৰখি আছোঁ আৰু বেছি টাইম নাই, আধা ঘণ্টামানত হৈ যাব আৰু, তো তাৰপিছত ঘৰলৈকে যাম আৰু ভিডিঅ'টো চাই থাকিব আগলৈকে। আৰু এনেকৈ ইয়াতে কেমেৰা আছে, পজন ৱাচ ইয়ৰ ষ্টেপ, এফালে চিৰি আৰু এফালে আছে আজি মই গৈ আছোঁ এক্সাম দিবৰ কাৰণে। গমটো পাইছে অসমত পূৰা একদম এক্সামৰ পূৰা চিজন চলি আছে, তো এক্সাম দিব গৈ আছোঁ। আৰু ক্ষেত্ৰীত গৈ আছোঁ। এয়া ৰাস্তা দেখা পাইছে আপোনালোকে। অকণমান ভিডিঅ' কৰাত অসুবিধা হৈ আছে, মই আপোনালোকক দেখাই আছোঁ ৰ'ব। তো গাইজ, মই আহিছোঁ মানে এক্সাম দিব, মানে আজি 28 তাৰিখৰ যোনটো গ্ৰেজুৱেশ্যন গ্ৰেড 3 লেভেলৰ এক্সাম, সেইটো এক্সাম দিব আহিছোঁ। আৰু গম পাইছে মানে মই ক্ষেত্ৰীত পৰিছে, চেণ্টাৰটো বহুত দূৰত পৰিছে, তো উপায় নাই, এক্সামটো দিবতো লাগিবই। তো আহি গৈছোঁ আৰু এই ৰাস্তাটোত বহুত দিনৰ মূৰত আহিছোঁ। মানে আগতে মই যেতিয়া জব কৰি আছিলোঁ তেতিয়া আহিছিলোঁ, এইফালে এইটো চাইডে ডিউটি পৰিছিলে, তো তেতিয়াই অহা আৰু তাৰপিছত কেতিয়াও সেনেকৈ অহা নাছিলোঁ। মোটামুটি 3 বছৰমানেই হ'ব চাগে অহা নাছিলোঁ। তো আজি আহিছোঁ, বহুত ভাল লাগিছে। আৰু অলপ অলপ বৰষুণো দিছে, মানে আজি বতৰটো কি বা হৈছে, অলপ অলপ বৰষুণ দি আছে। তো এতিয়া গৈ আছোঁ, এক্সাম আছে 2টা বজাৰ পৰা, আৰু চাই লওঁ এক্সামটো দি লওঁ আৰু কি হয়। চাওক না কেনেকৈ বৰষুণ দি আছে। এইফালে মেঘালয় এৰিয়া ন, তো বৰষুণটো খুব ঘনে ঘনে দি থাকে। কি বৰষুণ দিছে ৰে, আমাৰ ঘৰৰ ফালেতো একদম পূৰা বতৰটো ৰ'দ দিব যেন, মানে ৰ'দ দিয়াৰ নিচিনা হৈ আছে, আৰু ইফালে এইটো চাইডে পূৰা বৰষুণ। আৰু মই ইয়াতে চাংঘৰ এটাতে ৰখি গৈছোঁ ৰাস্তাৰ কাষত, উপায় নাই আৰু কি কৰিম, বৰষুণত ভিজি ভিজি যাব ভাল নালাগে না। তো বৰষুণৰ কাৰণে অকণমান টাইম ৰখি গ'লোঁ, 5 মিনিটমান ৰখি কিনে আৰু যাম। আৰু মোৰ হাতত এতিয়াও মোটামুটি 1.5 ঘণ্টামান সময় আছে, আৰু বেছি টাইম নালাগে। অকণমান গ'লে সোণাপুৰ পালে, সোণাপুৰ পাৰ হয় ক্ষেত্ৰী, তো পাই যাম আৰু আৰামছে। ৰাম, বৰষুণটো শান্তি দিয়া নাই ৰে, কি বৰষুণ দিলে আজি। ভিজি ভিজি হ'লেও যাই আছোঁ, এক্সাম দিবই লাগিব, চাকৰি পাওঁ মই নাপাওঁ, এক্সাম দিবই লাগিব। আহিছোঁ ইমান দূৰলৈকে, তাকো বৰষুণ দিছে, ইমান ভিজি ভিজি হ'লেও গৈয়ে আছোঁ। বাপৰে, আজি বৰষুণটো মানে কমাই নাই। এয়া গছৰ তলত আহি কিনে ৰখিছোঁ, এইবাৰ আকৌ গছৰ তলত আহি কিনে ৰখিছোঁ, উপায় নাই আৰু কি কৰিম। কাপোৰ চাওক না, পূৰা ভিজি গৈছে, আধা কাপোৰ পূৰা ভিজি গৈছে মোৰ, একদম আধা কাপোৰ ভিজি গৈছে। অশান্তি লাগি গৈছে মানে, ইমান বৰষুণ, বাপৰে। চ' গাইজ, এতিয়া মই আহি পালোঁ সোণাপুৰ পাৰ হ'লোঁ, মানে সোণাপুৰ পাৰ হৈ এখন ব্ৰিজ পালোঁ। খুব ধুনীয়া, আজি বতৰটোও ভাল, আৰু বতৰটো ভাল বুলি নকওঁ আৰু, বেয়া বতৰ, মানে বৰষুণ দি অৱস্থা মোৰ কাৰণে বেয়া হৈছে একচুৱেলি, কিন্তু এনেই বতৰটো ঠাণ্ডাই, ৰ'দতটো বাৰু বেছি অশান্তি লাগে। তো বৰ্তমান এয়া ক্ষেত্ৰীৰ ফালে সোমালোঁ আহি,
বেছি দূৰ নাই আৰু যাই পামেই অলপ এডভান্সে আহি গ'লোঁ কাৰণ এক্সামৰ কথা আছেতো আৰু ৰাস্তাটো চাওক না কি ধুনীয়া ৰাস্তা খুব আহল বহল ৰাস্তা মোৰ বহুতেই ভাল লাগে ৰাস্তাটো আগতে আহিছিলোঁ প্ৰায়ে আহিছিলোঁ তো এতিয়া তেনেকৈ অহা নহয় কাৰণ একো তেনেকৈ কাম চাম নাথাকে এইফালে তো ভিডিঅ'টো আগলৈকে চাই থাকিব তো এইখন হৈছে ছেকেণ্ড দলং নজাৰাটো চাওক না কি ধুনীয়া নজাৰা তো গাইজ এইটো হৈছে আমাৰ এক্সাম চেণ্টাৰ মানে ইয়াত এক্সাম দি কিনে আহি গ'লোঁ যিহেতু তাত কেমেৰা এলাও নাই তো একো দেখুৱাব নোৱাৰিলোঁ আৰু এক্সাম খতম হৈ গ'ল এতিয়া আহিছোঁ খাবৰ কাৰণে কিবা একদম ভোক লাগি গৈছে একদম থাকিব পৰা নাই তো ইয়াতে কিবা কিবি খাই লওঁ আৰু চাওমিন টাওমিন কিবা যি পায় তো গাইজ দিলোঁ দিয়ক এক্সাম পূৰা দি আহিলোঁ আৰু এতিয়া যাব ওলাইছোঁ অকণমান কিবা খায়ো ল'লোঁ ভোক লাগি আছিলে কাৰণ 2 ঘণ্টা এক্সাম আছিল মাজত ব্ৰেক চেক নাই একো একেৰাহে এক্সামটো ওলাব পাৰিছোঁ তো এক্সাম দি উঠিলোঁ এতিয়া আকৌ কিবা খাই লৈ ৰিটাৰ্ণ যাব ওলাইছোঁ আকৌ এতিয়া মই ঘৰত গৈ দোকান খুলিব লাগিব দোকানখন আজি দিনত বন্ধ আছিলে তো এতিয়া আহি গ'লোঁ আৰু দোকান খুলিলোঁ অকণমান টাইম দোকান খোলোঁ আৰু দিনটোতো খোলাই নাই আৰু কৰিম সেইকাৰণে দোকান অকণমান খুলি ল'লোঁ অকণমান ভাগৰো লাগিছে ভোকো লাগিছে তথাপিও অকণমান টাইম থাকি কিনে ঘৰত যাম বিন্দাছ চ' ভিডিঅ'টো আগলৈকে চাই থাকিব লোকো 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 কুটু 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 এই পৰি looks উৎপাত চা হাই উৎপাত এইটো হেণ্ডশেক দিয়া হেণ্ডশেক কুটু 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 কুটু